গ্ৰীষ্মকাল। গ্ৰীষ্মকাল ঋতুৰ এটি অংশ। কেতিয়াবা যদি অসহ্যকৰ উৎকট গৰম, কেতিয়াবা আকৌ ভাল পোৱাৰ বৰষুণেৰে পূৰ্ণ। সূৰুযৰ তীব্ৰতাই যেতিয়া আকাশ বতাহ উতলাই তোলে, উত্তাপৰ প্ৰখৰতাই তেতিয়া সকলোকে তৃষ্ণাতুৰ কৰি তোলে শীতলতাৰ তাৰণাত। সেই দিনবোৰত বৰষুণৰ সপোনবোৰ জাগে, যেন শুকান ফৰকাল আকাশখনত কিছু মেঘৰ টুকুৰাই আহি শীতল কৰি তুলিব আৰু চৌপাশৰ সেউজীয়াবোৰ শীত টোপাল টোপাল বৰষুণে ভিজাই চিপাল কৰিব। যেতিয়া সেই স্বপ্নবোৰক বাস্তৱিত কৰি আকাশ বতাহ ডাৱৰীয়া হৈ স্বৰ্গৰ পৰা আকাশী গংগা হৈ নামি আহে প্ৰেম মন্দাকিনী বৰষুণজাক, হৃদয় হাত পৰি প্ৰশান্তিৰ লহৰ তোলে আৰু টোপাল চেঁচা বৰষুণৰ পৰশত জীপাল হৈ পৰে ধৰাৰ সেউজী বুকুখনি।